1 লাখ নিযুক্তি সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া কমিটিয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে। এই দিশত ৰাজ্যৰ 57টা বিভাগত খালী হৈ আছে 80,000টা পদ। এই 80,000টা পদত নিযুক্তি দিয়াৰ উপৰিও 20,000 পদ নতুনকৈ সৃষ্টি কৰি ৰাজ্যৰ নিবনুৱাক সংস্থাপন দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বুধবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী আৰু বিজেপি কাৰ্যকৰ্তাৰ বৈঠকৰ পিছতেই এই মন্তব্য আগবঢ়ালে বিত্তমন্ত্ৰীয়ে। 1 লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ মানে কি বুলি কয় তেওঁলোকৰ নিযুক্তিৰ কাৰণে কেবিনেটে এখন কমিটি গঠন কৰি দিছিলে আৰু সেই কমিটিত মই চেয়াৰপাৰ্চন হিচাপে মোক দিছিল আৰু আমাৰ 5জন তাত চিফ ছেক্ৰেটাৰী আছে আৰু 4জন বিভাগৰ জ্যেষ্ঠ তেওঁলোকৰ মানে বিষয়াসকল আছে। ইতিমধ্যে আমি সকলো বিভাগক আমাৰ ৰাজ্যখনত প্ৰায় 57টা বিভাগ আছে। এই 57টা বিভাগত যিমান খালী পদ আছে সেই খালী পদৰ আমি তালিকাবিলাক আমাক দিবৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু লগতে যদি কোনোবা এটা বিভাগত অতিৰিক্তভাৱে নতুন পদ সৃষ্টি কৰি পেলাই আমি নিযুক্তি দিব পাৰোঁ, তাৰ কাৰণে আমি সেইবিলাকো তেখেতসকলক বিচাৰিছোঁ। ইতিমধ্যে প্ৰায় 80,000 খালী পদ আমি প্ৰপ'জাল আমি পাইছোঁ আৰু বাকী 20,000 পাবলৈ বাকী আছে। আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ অতি সোনকালে যাতে এইখিনি আমাক যিমানখিনিৰ 1 লাখৰ ভিতৰত গোটেইখিনিয়ে যাতে তেওঁলোকে আমাক তালিকাখন দিয়ে আৰু তাৰপিছত আমি কেনে পৰ্যায়ত এই লোকসকলক মানে নিযুক্তি প্ৰদান কৰা হ'ব তাৰ কাৰণে এখন মই সৰু চাব কমিটি কৰি দিছোঁ। আমি প্ৰচিডিঅ'ৰবিলাক চাম, গোটেই প্ৰক্ৰিয়াটো আমি চাই আছোঁ যে গোটেই প্ৰক্ৰিয়াটো আমি 1 লাখ নিযুক্তি কৰিব পৰা মানে প্ৰক্ৰিয়াটো মানে শেষ হোৱাৰ লগে লগে আমি বাকী নিযুক্তি প্ৰক্ৰিয়ালৈ আমি যাম।